জুবিন দা জয় জুবিন দা। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আছে। মই আজি প্ৰিয়ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ পৰা স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে জয় জুবিন দা বুলি ক'ব লাগিব। তাৰপিছতে অনুৰাগীৰ মুখেৰে অনুৰাগীৰ কণ্ঠেৰে মিঠা এটা জুবিন দাৰ গান শুনিবৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। যে নহওক বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। হেল্ল', অকণমান কথা পাতিব বিচাৰিছোঁ আপোনাৰ লগত। হ'ব, সময় হ'ব? নহ'ব ঐ, নহ'ব। 1 মিনিট, মাত্ৰ 1 মিনিট। নহ'ব? হা, ঠিক আছে বাৰু। ইমান ডাঙৰ কথা নহয় নহয়, আমি ডাঙৰ কথা পাতিব নাজানোতো। আমি সৰু কথাহে পাতিম। মই ক'ব লাগিব জয় জুবিন দা বুলি ক'ব লাগে। ঠিক আছে। ইয়াতে লিখা আছে জুবিন দাৰ এফাকি গান আপোনাৰ কণ্ঠেৰে। আপোনাৰ কণ্ঠেৰে জুবিন দাৰ এফাকি গান। অনুৰাগীৰ পৰা এইটোৱে বিচাৰি ফুৰিছোঁ, জুবিন দাৰ অনুৰাগীৰ পৰা এফাকি গান যিকোনো, অসমীয়া হওক, হিন্দী হওক, ইংলিছ হওক, বাংলা হওক, যিকোনো। মায়াবিনী গালেও হ'ব। নোৱাৰিব? ঠিক আছে বাৰু, ধন্যবাদ। এৰিছোঁ। অ' হৰি, অকণমান কথা পাতি দিব পাৰিব না? হা, কি কথা পাতি দিব পাৰিব না? আপুনি ক'ৰ পৰা আহিছে? ক্ষেত্ৰীৰ? আমাৰ ওচৰৰে আছোঁ, মই সোণাপুৰৰহে হয়। অঁ, যে নহওক, এইটো চাই পেলাই আপুনি ক'ব লাগে জয় জুবিন দা। আৰু এইটো চাই পেলাই ক'ব লাগে জয় জুবিন দা। এবাৰ কৈ দিয়ক। ফটোটো দেখা পালে মন বেয়া লাগে। মন বেয়া লাগে ন? পানী ওলাই যায় মোৰ। তাকেতো বহুত দুখ লাগে। যে নহওক, আপুনি বহুত ভাল মানুহটো। অঁ, যে নহওক, আপোনাৰ মুখৰ পৰা জুবিন দাৰ এফাকি গান শুনিব বিচাৰিছোঁ। এই মই গান লিখিব নাজানো ভাইটি। হয় না? একদম মই গান এই জানো দে, ঘৰতচোন গায়ে থাকক। নাগাওঁ মই। এই মই শুনাই পাই থাকোঁ আৰু। অঁ, মই গান গোৱা নাই। গান গোৱা নাই? অকণমান গাই দিলে ভাল লাগিল হয়। মই গাব নাজানো। হয় নেকি? বাইদেউ আপুনি গাব না অলপমান? নাগায়? গাই ন? দে কিয়? দে ঠিক আছে বাৰু। হা, অঁ, একো নহয়, এইটো ধেমালিহে। এইটো ধেমালিহে। অঁ, বেয়া লাগে। এতিয়া আমি জুবিনাৰ গানবোৰতো জীয়াই ৰাখিব লাগিব না। জুবিনাৰ গান শুনিব লাগিব, বজাব লাগিব। গতিকে অকণমান গুণগুণাই দিলে ভাল পালোঁ হয়। একো নহয়, অকণমান যিকোনো। হয় নেকি? অঁ, হয় নেকি? কিনো টাইটেল? টাইটেল হয় নেকি? দে ঠিক আছে বাৰু, আহিছোঁ হা। দাদা, আপোনাৰ নামটো? হাছান আলী। আছাম আলী? হাছান আলী। আপুনি যে জুবিনৰ অনুৰাগী হয়? ডাঙৰ অনুৰাগী। এবাৰ জয় জুবিন দা বুলি কৈ দিয়ক ডাঙৰকৈ। জয় জুবিন দা। আৰু লিখা আছে ইয়াতে জয় জুবিন দাৰ এফাকি গান। গতিকে আপোনাৰ কণ্ঠেৰে জুবিন দাৰ ভাল লগা গান এটা গাই দিয়ক। ধাপোন ভাঙি গলে পেলাই দিবা, পিছে মন ভাঙিলে বুলি গমৰে মৰমি পেলাই দিব জানো পাৰিবা। জয় জুবিন দা। জয় জুবিন দা। ধন্যবাদ, ধন্যবাদ, বহুত বহুত ধন্যবাদ জনাইছোঁ দেই আপোনাক। আৰু আপোনাৰ উজ্জ্বল কামনা কৰিছোঁ। থেংক ইউ। আমাৰ লগতে প্ৰথমে এবাৰ এইটো চাই পেলাই জয় জুবিন দা ক'ব লাগে। ক এবাৰ জয় জুবিন দা বুলি ক। জয় জুবিন দা। মই হ'লে জুবিন দা হ'লে ভাল পাওঁ। একে মৰমত লাগে। আৰু হেৰি, মোৰ তাৰ লগতে এবাৰ চাহ খাব গ'লো। হয় নেকি? এইয়া আমাৰ গাঁৱত গৈছিলা? হয় নেকি? ক'তনো? এইয়া হেৰি, কিলিং খমাৰত। কিলিং খমাৰত যাইকে তাক গীত গাবা দিলোঁ, গীত গাবা দিলোঁ। আৰু মৰমো আৰু হেণ্ডছেক দিকে আহিলোঁ। আৰু বহুত ভাল পাইছিলোঁ ন জুবিন দাক? ভাল পাইছোঁ। আৰু যিদিনা সি মৰিছিল, মৰাৰ দিনা মই 3 দিন মই ভাত খোৱা নাই। হয় নেকি? আপুনি এজন বহুত ডাঙৰ অনুৰাগী হয়। মই কান্দি 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 মই সদায় কান্দি আজিলৈকে একে তাক যদি ফটোটো দেখা পোৱাৰ লগে লগে দুখ লাগি মই ভাতে নাখাওঁ। যিয়ে নহওক, আপুনি হেৰি কৰক, নিজৰ ল'ৰা নিচিনা। সকলোৰে এজন প্ৰিয় মানুহ আছিল। যিয়ে নহওক, জুবিন দাৰ এফাকি ধুনীয়া ভাল গান এটা আপোনাৰ কণ্ঠেৰে শুনিব নাজানো। অকণমান নাজানো। হয় নেকি? দে নহ'লে ভাল লাগিল কথা পাতি দেই। ধন্যবাদ দেই। আপোনালোকৰ লগতে কথা পাতিম বুলি আহিছোঁ। মানা কৰিলে কেনেকৈ হ'ব? প্ৰথমে ক'ব লাগিব জয় জুবিন দা বুলি। কওক এবাৰ। জয় জুবিন দা। আপুনি জুবিন দাক কিমান ভাল পাইছিলে?
জুবিন দা আমি ভালে পাওঁ হয় না সৰুৰ পৰাই ন আমি দেখি আহিছোঁ শুনি আহিছোঁ তেওঁৰ গান যে নহওক আমি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে ইয়াতে লিখাই আছে জুবিন দাৰ এফাকি গান অনুৰাগীৰ কণ্ঠেৰে গতিকে আপুনিও এজন অনুৰাগী হয় গতিকে আপোনাৰ কণ্ঠেৰে জুবিন দাৰ এফাকি গান শুনিব বিচাৰিছোঁ মানে অঁ এগা গাব লাগে নাকি অঁ গাব লাগিব গাই দিয়ক মায়াবিনী তোমাৰ ছবি পালো তোমাৰ হৈছে বহু বহুত ধন্যবাদ দিছোঁ খুৰীয়ে ধুনীয়াকৈ গান এফাকি গালে অঁ ধন্যবাদ ন্যায়টো পাব কৰিয়ে কাম কৰি আছে এই বিষয়ত বাইদেউ অকণমান কথা পাতিম দেই এইফালে চাব অকণমান এইফালে চাওক বেনাৰখন চাওক আপুনি জুবিন দাৰ কাৰণে চাওক জুবিন দাৰ কাৰণে চাওক এইফালে প্ৰথমে আপুনি ক'ব লাগে জয় জুবিন দা অঁ ঠিক আছে আপোনাৰ নামটো ঠিক আছে জয় জুবিন দা বুলি ক'লে আৰু ইয়াতে লিখা আছে জুবিন দাৰ এফাকি গান আপোনাৰ কণ্ঠেৰে মানে অনুৰাগীৰ কণ্ঠেৰে আমি এফাকি গান বিচাৰি ফুৰিছোঁ অঁ নহ'ব ঠিক আছে বাৰু ধন্যবাদ নোৱাৰিলে একো নাই বাৰু জুবিন দাক ভাল পোৱা মানে বহুত আছে কিন্তু গান মানে প্ৰত্যেকে নাগায় না এইটো কাৰণে বাৰু একো নাই হ'ব আৰু বিচাৰিম জুবিন অনুৰাগী বিচাৰিয়ে থাকিম ময়ো এজন ডাঙৰ অনুৰাগী আপুনিও হয় গতিকে ভিডিঅ'টো চাই কেনে পাইছে নিশ্চয় কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব